বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যৰ সন্ধানত থকা ব্যক্তিসকলৰ বাবে এটা ভাল খবৰ আৰু এই ভাল খবৰটো কঢ়িয়াই আনিছে দেৰগাঁও বঙালগাঁৱৰ সিদ্ধাৰ্থ কৌশিক হাজৰিকাই। বিকি নামেৰে অধিক পৰিচিত এইজন উচ্চ শিক্ষিত যুৱকে চাকৰিৰ পিছত দৌৰ নিদি ব্যৱসায়ৰ মাজেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। যুৱকজনে শেহতীয়াকৈ বিকি ফাষ্টফুড নামৰ এক ভ্ৰাম্যমান ব্যৱসায় আৰম্ভ কৰিছে। বিকিয়ে এই ব্যৱসায় এখন গাড়ী আৰম্ভ কৰিছে। আটক ধুনীয়াকৈ সাজি উলিওৱা গাড়ীখনত ৱাইফাইৰ পৰা আৰম্ভ কৰি আছে সকলো সা সুবিধা। উল্লেখ্য যে বিকি ফাষ্টফুড মোবাইল ভেনখন জন্মদিন, বিবাহ আদি অনুষ্ঠানৰ বাবেও নিব পাৰিব। নমস্কাৰ, মোৰ নাম শ্ৰী সিদ্ধাৰ্থ কৌশিক হাজৰিকা। মই আপোনাৰ 2020 চনত মই MSc IT ইনফৰমেশ্যন টেকনলজি পাছ কৰোঁ কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা। তাৰপৰা মই ভাবিলোঁ মোৰ মানে সৰুৰ পৰাই মন আছিলে ব্যৱসায় কৰিম বুলি। মোৰ যিহেতু পঢ়ি থকা অৱস্থাৰ পৰাই মানে ব্যৱসায় কৰা এটা হেঁপাহ আছিলে, সেয়েহে চৰকাৰী চাকৰি সন্ধান নকৰি আজি মই বিকি ফাষ্টফুড নামৰ আপোনাৰ এই মুভিং ফাষ্টফুডখন, যোনখন ফুড ট্ৰাক বা ফুড ভান বুলি কোৱা হয়, এইখন আৰম্ভ কৰিব বিচাৰিছোঁ। মানে এটা ৰাইজৰ বাবে আগবঢ়াই দিছোঁ আগলৈ, যাতে এখন ধৰক আপুনি বাৰ্থডে পাৰ্টি হওক বা ৱেডিং পাৰ্টি বা কিবা ধৰক উইকেণ্ড পাৰ্টি কোনোবাই যদি বিচাৰে, মানে আমাৰ নম্বৰ দিয়া আছে, কণ্টেক্ট কৰি আপুনি নিব পাৰিব। মানে আমাৰ সকলোখিনি সুবিধা ইয়াত পোৱা হ'ব। মানে আপোনালোকে কৈ ডিছটো যিটো খায় বা যিখিনি খাদ্য খাব সেইখিনি আপোনালোকে দি দিলে আমাৰ ইয়াতে সকলো ব্যৱস্থা কৰা হ'ব ৰাইজক। আপোনাৰ দেৰগাঁৱত ধৰক বা বিশেষকৈ যিখিনি বিহু ফাংচন বা কিবা কিবি যিখিনি প্ৰগ্ৰেম পতা হয় সেইবিলাকলৈও পঠিওৱা হ'ব। তেনেকৈ নিৰ্দিষ্ট বুলি জেগা নাই, ধৰক কেতিয়াবা আপোনালোকে ৰাইজৰ দেৰগাঁৱতে পাব, কোৱালগুৰিতো পাব, দেৰগাঁও থাৰ্ড গ্ৰেডতো পাব, ধৰক তেনেকৈ মুভিঙত থাকিব। ধৰক দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত ৰাইজৰ বাবে উপলব্ধ হ'ব লগা এই ব্যৱসায় বুধবাৰে বিয়লি আনুষ্ঠানিকভাৱে মুকলি কৰে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাই। জীৱন শিকা মানুহে বাণিজ্য শিকে, জীৱন শিকা মানুহে সৌন্দৰ্য শিকে, জীৱন শিকা মানুহে কৰ্মৰ সংস্কৃতি শিকে, জীৱন শিকা মানুহে বাণিজ্য শিকে, জীৱন শিকা মানুহে সৌন্দৰ্য শিকে, জীৱন শিকা মানুহে বাণিজ্য, সমাজ বা স্বাভিমান শিকে। অসমীয়াৰ স্বাভিমান, কৰ্ম সংস্কৃতি। এতিয়া বিশ্বায়নৰ সময় বা বিশ্বায়নত ডাঙৰ ডাঙৰ কোম্পানী আহি ঘৰ পাইছেহি। গতিকে এক সুন্দৰ আয়োজন, মনমোহা আয়োজন। মোৰ মন মোহিছে, মোৰ ভাল লাগিছে। মই সৌন্দৰ্যৰ পিছে পিছে দৌৰো, থাকোঁ আৰু সুন্দৰতে মই সৃষ্টি কৰোঁ। ইমান এটা সুন্দৰ এটা প্ৰতিষ্ঠান মুখৰ চেতনা, এই চেতনাই বিয়পি যাব, বৈ যাব এই খবৰ। মই আশা কৰিম অসমৰ বিশেষকৈ এই প্ৰান্তৰে খবৰবিলাক বৈ আৰু বিয়পি গ'লে উদীয়মানসকলে আগ্ৰহী হ'ব, প্ৰেৰণা পাব, এটা মজবুত জীৱন সফল কৰাৰ সাহস আৰু অনুপ্ৰেৰণা পাব। সেয়েহে হঠাৎ মই আমন্ত্ৰণ বুলিয়ে নহয়, বাটে বাটে ঘূৰি ফুৰোঁতেই চন্দনৰ আমন্ত্ৰণো পালোঁ। এই বাটতে বাট ভেটা পাই আহি এই প্ৰতিষ্ঠানখনত উপবিষ্ট হৈ ময়ো সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু মই প্ৰথমেই মই আহিয়ে বা মই দেখিয়ে মই অভিভূত। এই যাত্ৰা অসীম আৰু অনন্ত, ইমানকে ক'লোঁ। গতিকে সমাজত বিয়পি যাব এই খবৰ, খুব ভাল লাগিব। কাৰণ বসন্তৰ সময়, বসন্ত গছে নতুন পাত সলাইছে, বৰণ সলাইছে, প্ৰকৃতিয়ে বৰণ সলাইছে। এই সময়ত ইমান সুন্দৰ এটা আয়োজন। গতিকে ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই যাত্ৰা সাংঘাতিক সফল হয়। সফলেই নহয়, অতি সাংঘাতিক সফল হ'ব। বিহুৰ বতৰত স্থানীয় ৰাইজৰ উপস্থিতিত এই ব্যৱসায় আৰম্ভ কৰি শিল্পীগৰাকীয়ে জুৰিলে এটি বিহুগীত। বিহুৰ বতৰা জান, বতৰতে পালো জান, ওখকৈ গছৰে গাত দেখি কোমল কুঁহি পাত,
কৰবাতে শুনিলো জান বুকু জোৰে কৰা ঐ চিনাকি পেপাৰে মাত কিনো জুই জ্বলে মোৰ গাত এইটো চেল্ফ ট্ৰেক প্লাছ ট্ৰেক মাইনাছ ট্ৰেক নহয় প্লাছ ট্ৰেকো নহয় মাইনাছো নহয় চেল্ফ আৰু হৃদয়ৰ অন্তৰৰ ট্ৰেক বাজিছে বুলি ধৰি ল'ব হ'ব ধন্যবাদ বিহুৰ শুভেচ্ছা ৰঙালীৰ শুভেচ্ছা সকলোলৈ জনাইছোঁ এইবাৰ ৰঙালীত মানে আমাৰ নিৰ্বাচন ফেষ্টিভেলো হৈছে নিৰ্বাচন মহোৎসৱ আৰু ৰঙালী মহোৎসৱ সকলোৱে যাৰ জোৰ যাৰ মূলক তাৰ মানে জয় জনতা মোৰ ফালৰ পৰা কৈছোঁ জয় জনতা নমস্কাৰ অন্যহাতে বিকিয়ে আজি 2 বছৰ পূৰ্বে বঙালগাঁও তিনিআলিত এক ব্যৱসায় আৰম্ভ কৰিছিল য'ত শেহতীয়াকৈ Y22 নামৰ এখন ফেমিলি ৰেষ্টুৰেণ্ট সংযোজন কৰা হৈছে